বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ সাংস্কৃতিক ইতিহাসৰ এক উজ্জ্বল নক্ষত্ৰ। তেওঁ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল এজন বিপ্লৱী চিন্তাবিদ, সাহিত্যিক, সংগীতজ্ঞ, নৃত্যশিল্পী আৰু সমাজ সংস্কাৰ। অসমীয়া সমাজত তেওঁ কলাগুৰু নামেৰে জনাজাত। বিষ্ণু ৰাভাৰ জন্ম 1909 চনৰ 31 জানুৱাৰীত বাংগালোৰৰ এখন সামান্য পৰিয়ালত হৈছিল। যদিও তেওঁৰ কৰ্মভূমি আছিল অসম, তেওঁ সৰুৰে পৰা শিল্পী আৰু সংস্কৃতিৰ প্ৰতি গভীৰ আগ্ৰহ দেখুৱাইছিল। শিক্ষা জীৱনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু তাতেই তেওঁৰ চিন্তাধাৰা বহল হৈ পৰিছিল। তেওঁ অসমীয়া সংগীত আৰু নৃত্যক নতুন ৰূপ দিছিল। ৰাভা গীত নামেৰে পৰিচিত। তেওঁৰ গীতসমূহ আজিও অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ। তেওঁ অসম লোকসংগীত, লোকনৃত্য আৰু লোককথা সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ বাবে বিশেষ ভূমিকা পালন কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল আৰু বহু সময় জেলত কটাবলগীয়া হৈছিল। তেওঁৰ চিন্তাধাৰা আছিল সমাজবাদী আৰু জনসাধাৰণৰ কল্যাণকেন্দ্ৰিক। তেওঁ সাহিত্যিক ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ ৰচনাসমূহত সমাজৰ বৈষম্য, শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে স্পষ্ট কণ্ঠ শুনা যায়। 1969 চনৰ 20 জুনত এই মহান ব্যক্তিৰ মৃত্যু হয়। কিন্তু তেওঁৰ আদৰ্শ, সংগীত আৰু সংস্কৃতি আজিও অসমীয়া জনজীৱনৰ অংশ হৈ আছে। উপসাৰাংশ হিচাপে ক'ব পাৰি যে বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া জাতিৰ এক অমূল্য সম্পদ। তেওঁৰ জীৱন আৰু কৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰে। ধন্যবাদ।